আমাৰ ৰিয়েল লাইফত কেতিয়াবা টাইম ট্ৰেভেল হৈছে নে হোৱা নাই বা হ'লেও কেনেকুৱা ধৰণৰ টাইম ট্ৰেভেল হৈছে তো মানে সমান্তৰালকৈ ভ্ৰমণ কৰাটোৱেই হ'ল মানে টাইম ট্ৰেভেল। তো বন্ধুসকল ফাইনেল আজি সেইটো টপিকৰ ওপৰত আমি আলোচনা কৰিম, যিটো টপিকৰ কথা মই আগৰ ভিডিঅ'ত কৈছোঁ। আৰু এইটো টপিক এনেকুৱা এটা টপিক, তো যিটো টপিক মানে যিটো কথা বিজ্ঞানীসকলেও এইটো কনচেপ্টটো ক্লিয়াৰ কৰিব পৰা নাই আজিলৈকে। মানে টাইম ট্ৰেভেল যিটো মানে কথাটো আছে, টাইম ট্ৰেভেলৰ কথা আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। এই টাইম ট্ৰেভেলৰ কথাটো মানে বিজ্ঞানীসকলৰো মানে আজিলৈকে কনচেপ্ট ক্লিয়াৰ হোৱা নাই। তো মোৰ ভুল হোৱাটো সাধাৰণ কথা, গতিকে যদি ভিডিঅ'টোত কিবা ভুল হয় তেন্তে মোক ক্ষমা কৰি দিব। তো বলক আজিৰ এই টাইম ট্ৰেভেলৰ ওপৰত মানে এনেকুৱা কথা কম কিছুমান যিবিলাক আমাৰ ৰিয়েল লাইফত কেতিয়াবা টাইম ট্ৰেভেল হৈছে নে হোৱা নাই বা হ'লেও কেনেকুৱা ধৰণৰ টাইম ট্ৰেভেল হৈছে, তো এইটো বিষয়ত আজি কথা পাতিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তাৰ কাৰণে অনুৰোধ জনালোঁ। আৰু সম্পূৰ্ণকৈ নোচোৱাকৈ কোনেও প্লিজ কমেণ্ট নকৰিব, বেয়া কমেণ্ট নকৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগত মানে টাইম ট্ৰেভেলৰ কনচেপ্টৰ আগত আমি এটা কথা জানিব লাগিব, সেইটো হ'ল আমি সদায় তিনিটা মাত্ৰালৈকেহে মানে ভ্ৰমণ কৰিব পাৰোঁ। সেয়া হ'ল দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা। এই তিনিটা মাত্ৰালৈকেহে আমি ভ্ৰমণ কৰিব পাৰোঁ। তো এই তিনিটা মাত্ৰাৰ বাহিৰেও আৰু এটা সৰু মাত্ৰা আমি বিবেচনা কৰিব পাৰোঁ, আৰু এটা সৰু মাত্ৰাৰ কথা আমি চিন্তা কৰিব পাৰোঁ, সেইটো হ'ল সময়। আৰু এই সময়ৰ মানে সমান্তৰালকৈ ভ্ৰমণ কৰাটোৱেই হ'ল মানে টাইম ট্ৰেভেল। এইটো হ'ল টাইম ট্ৰেভেল। তো বন্ধুসকল আৰু অলপ সহজকৈ মই দি আছোঁ। ধৰক এইটো এটা মানে বাকচ, এইটো এটা এই বাকচটো সম্পূৰ্ণখিনি ধৰক সময় হা, এই বাকচটোৰ সম্পূৰ্ণখিনি সময় মই আপুনি ইয়াতে আছোঁ। তো এইখিনি অৱস্থাত আমি অৱস্থান কৰি আছোঁ, আমাৰ মানে দৈনন্দিন জীৱনকাল ইয়াতে মানে চলি আছে। তো এইটো যেতিয়া সম্পূৰ্ণখিনি সময় হ'ব, তো এইটো আগৰ পিনে যদি যাওঁ আমি, তো আগৰ পিনে গ'লে আমি ভৱিষ্যৎ কাললৈ যোৱা হ'ল। তো ধৰক এইখিনিতে সময় ষ্টপ হৈ গৈছে। তো আমি যদি ইয়াৰ পৰা আগলৈ যাওঁ তেন্তে এইটো আমি ভৱিষ্যৎ কাললৈ যোৱা হ'ব। তো আৰু এটা কথা হ'ল, যদি ইয়াতে আমি দৈনন্দিন জীৱন যাপন কৰি আছোঁ, ইয়াৰ পৰা যদি আমি পিছপিনে যাওঁ গুচি, তো আমি অতীত কালত যোৱাটো হ'ব। তো এনেকৈ ভৱিষ্যৎ কালত বা অতীত কালত যোৱাটোৱেই আচলতে হ'ল টাইম ট্ৰেভেলটো। তো এইটো আচলতে সহজ সৰল কথা এটা আছিল, কিয়নো এইটো যদি এইটো দৈৰ্ঘ্য ধৰক, এইটো প্ৰস্থ আৰু এইটো উচ্চতা, তো এইকেইটাৰ মানে মাত্ৰাতেহে আমি ভ্ৰমণ কৰিব পাৰোঁ। তো এইটোকে সময় বুলি ধৰিলে আগলৈ যোৱাটো হ'ল ভৱিষ্যৎ আৰু পিছলৈ যোৱাটো হ'ল অতীত। তো এইটোৱেই টাইম ট্ৰেভেলৰ মানে সকলোতকৈ সহজ এটা কনচেপ্ট হয়। এইটো হ'ল আচলতে টাইম ট্ৰেভেল। এতিয়া আমি জানিম যে আমাৰ বা মোৰ আপোনাৰ জীৱনত আচলতে টাইম ট্ৰেভেল কেতিয়াবা হৈছে নে বা হ'লেও কেনেকুৱা ধৰণৰ টাইম ট্ৰেভেল, তো এইটো এতিয়া শুনক। তো বন্ধুসকল, আমাৰ জীৱনত আচলতে টাইম ট্ৰেভেল হৈছে নে নাই সেইটো ডিপলি ল'ব লাগিব কথাখিনি। কিয়নো আমাৰ জীৱনত টাইম ট্ৰেভেল হৈছে নে নাই, সেইটো আমাৰ জীৱনত ফিজিকেল টাইম ট্ৰেভেল হোৱাটো মানে ইম্পচিবল হোৱা নাই কেতিয়াও আমাৰ জীৱনত। কাৰো জীৱনতে মানে ফিজিকেল যিটো টাইম ট্ৰেভেল হয় সেইটো হোৱা নাই। কিন্তু আমাৰ জীৱনত যেতিয়া আমি ঘুমন্ত অৱস্থাত থাকোঁ, তেতিয়া কেতিয়াবা মানে টাইম ট্ৰেভেল হ'ব পাৰে। কিন্তু এইটোক আচলতে টাইম ট্ৰেভেল বুলি ক'ব পাৰি নে নোৱাৰি এইটো বেলেগ কথা। কিন্তু সহজ মানে হৈছে নে নাই আচলতে কেনেকুৱা ধাৰণা ল'ব পাৰি এতিয়া সেইটো কথাকে বুজাবলৈ ট্ৰাই কৰিম। তো আপুনি বা মই ঘুমন্ত অৱস্থাত কেতিয়াবা মানে এনেকুৱা ফিলিংছ আহে যে মই অতীতত গুচি গৈছোঁ, যে অতীতত কিবা এটা কৰি থৈ আহিছোঁ, সেইটো মানে মনলৈ আহিছে, মাইণ্ডত চলি আছে, বা দেখি আছোঁ যে এইটো মানে এনেকুৱাকৈ হৈ আছিল, আগতো হৈ আছিল, বৰ্তমানো হৈ আছে, এইটোৱে চাই আছোঁ। তো এইটো আপুনি অতীত কালত মানে ট্ৰেভেল কৰি গৈছে, এইটো মানে এক প্ৰকাৰৰ টাইম ট্ৰেভেল। আৰু ভৱিষ্যতলৈ ধৰক, ভৱিষ্যতত আপুনি কিবা এটা বস্তু চাই আছে যে এইটো হ'ব বুলি, এনেকুৱা মানে আপুনি ঘুমন্ত অৱস্থাত চাই আছে, কিন্তু সেই ঘটনাটো আচলতে কেইদিনমান পিছত সঁচাকৈ হৈ গ'ল। এইটো আচলতে মানে এটা এক প্ৰকাৰৰ টাইম ট্ৰেভেল। এইটো কিন্তু মানে আচলতে ফিজিকেল টাইম ট্ৰেভেলটো নহয়, আমি মানে সঁচাকৈ যে অতীতত গুচি গ'লোঁ বা ভৱিষ্যতত গুচি গ'লোঁ, এইটো কিন্তু টাইম ট্ৰেভেল আমাৰ জীৱনত কেতিয়াও হোৱা নাই আৰু হ'ব বুলিও মানে আশা কৰা নাযায়। কিয়নো বিজ্ঞানীসকলে আজিলৈকে এই কনচেপ্টটোৱে ক্লিয়াৰ কৰিব পৰা নাই আৰু কি হ'ব, কিয়নো পৃথিৱীখন ধ্বংস হৈয়ে আছে লাহে লাহে। তো এনেকুৱা ধ্বংসৰ সন্মুখীন হৈ আছোঁ যিহেতু, তো পৃথিৱীৰ সময়সীমাও শেষ হৈ আহি আছে। তো টাইম ট্ৰেভেল হ'ব যে এইটো কনচেপ্টটো ক্লিয়াৰ কেতিয়ালৈ হ'ব আমি নাজানো। তো আমাৰ বিজ্ঞানীসকলেতো ট্ৰাই কৰিয়ে গৈ আছে। আমাৰ যিটো ৰুহ আমি ঘুমন্ত অৱস্থাত যিটো টাইম ট্ৰেভেলৰ কথা ক'লোঁ, এইটো আচলতে আমাৰ দ্বাৰা মানে নিয়ন্ত্ৰিত নহয়। এইটো সৃষ্টিকৰ্তা, মহান সৃষ্টিকৰ্তা সকলো কৰিব পাৰে, তেখেতৰ দ্বাৰাই নিয়ন্ত্ৰিত হয়। তো এতিয়া আহিল উদাহৰণৰ কথা। মানে আমাৰ দৈনন্দিন জীৱনততো মানে ফিজিকেলি যিটো টাইম ট্ৰেভেল সেইটোতো হোৱাই নাই। কিন্তু এনেকুৱা এজন ব্যক্তি আছে, এনেকুৱা এজন মহান ব্যক্তি আছে, মানে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এনেকুৱা এজন ব্যক্তি আছে, তেখেতৰ হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তেখেতৰ জীৱনত টাইম ট্ৰেভেল হৈছিল। তো আমি টাইম ট্ৰেভেলৰ যিটো ধাৰণাটো, সেইটো আচলতে তেখেতৰ দিনৰ পৰাই আহিছে। বিজ্ঞানীসকলে তেখেতৰ কথাৰ পৰাই মানে টাইম ট্ৰেভেল যিটো হয় সেইটো কনচেপ্টটো লৈছে।
তো তেখেতে জীৱনৰ যিটো টাইম ট্ৰেভেল হৈছিল সেইটো আচলতে মানে অলপ ব্যাখ্যা কৰিব লাগিব। তো এইটো ভিডিঅ'ত ব্যাখ্যা কৰি মানে দীঘল নকৰিম ভিডিঅ'টো। এইটো বিষয়ত যদি ভিডিঅ' লাগে তেন্তে বেলেগকৈ এটা ভিডিঅ' বনাম। তো আপোনালোকে কমেণ্ট কৰি জনাব যে আচলতে মহম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লামৰ যিটো টাইম ট্ৰেভেল হৈছিল ২৭ বছৰীয়া টাইম ট্ৰেভেল যিটো হৈছিল সেইটো যদি আপোনালোকৰ লাগে তেন্তে অৱশ্যই কমেণ্ট কৰি জনাব। আচলতে ফিজিকেল টাইম ট্ৰেভেল কেতিয়া হ'ব পাৰিব বন্ধুসকল জানেনে? যেতিয়া আমাৰ গতিবেগ পোহৰৰ গতিবেগতকৈ যেতিয়া বেছি হৈ যাব, মানে পোহৰ মানে প্ৰতি ছেকেণ্ডত প্ৰায় ৩ লাখ কিলোমিটাৰ অতিক্ৰম কৰে। তো আমাৰ গতিবেগ যেতিয়া তেনেকুৱা হৈ যাব, কোনো এটা বস্তুৰ গতিবেগ যেতিয়া ৩ লাখ কিলোমিটাৰতকৈ বেছি হৈ যাব, তেতিয়া মানে বস্তুটোৰ মানে ভৰ নোহোৱা হৈ যাব, ভৰশূন্য হৈ যাব। তেতিয়া বস্তুটো মানে ইমান স্পীডত গতি কৰিব যে তেওঁৰ মানে সেই বস্তুটোৰ মানে ভৰেই নাথাকিব। ধৰক মই মানে ৩০০ কিলোমিটাৰ ৩ লাখ কিলোমিটাৰ বেগেৰে মই ক'ৰবালৈ গতি কৰি আছোঁ, তেতিয়া মোৰ ভৰটো শূন্য হৈ যাব। তেতিয়া মানে টাইম ট্ৰেভেলটো সম্ভৱ হ'ব। তো আজিলৈকে তেনেকুৱা মানে কোনো পদাৰ্থ নাই যে মানে পোহৰৰ গতিবেগতকৈ মানে স্পীডত মানে গতি কৰিব পাৰিব। তো সেইকাৰণে মানে টাইম ট্ৰেভেল কনচেপ্টটো আনক্লিয়াৰ হৈ আছে, আৰু ক্লিয়াৰ ভৱিষ্যতলৈ হ'ব নে নাই বাৰু এইটো আমি নাজানো। তো চাইণ্টিষ্টসকলে মানে অহৰহ ট্ৰাই কৰি গৈ আছে। তো ভাগ্য থাকিলে দেখিব পাৰিম, নাথাকিলে দেখিব নোৱাৰিম। তো টাইম ট্ৰেভেল আচলতে মানে এটা অতি সহজ কথা, মামুলি কথা নহয়। তো এনেকুৱা কনচেপ্ট এটা বহুত ডিফিকাল্টি জীৱনলৈ গুচি যায়। তো বহুতো এনেকুৱা কনচেপ্ট মানে ক্লিয়াৰ কৰিবলৈ হ'লে বহুতো বাধাৰ, বহুতো বিঘিনিৰ সন্মুখীন হ'বই লাগিব। কিয়নো বহুত ডাঙৰ এটা প্ৰকল্প হ'ব লাগিব, বহুত ডাঙৰ, বহুত মানে ব্যয়বহুল প্ৰকল্প এটা হ'ব যদি টাইম ট্ৰেভেল কনচেপ্টটো ক্লিয়াৰ কাট কৰিবলৈ যায়। বন্ধুসকল আজিলৈ ইমানেই। আৰু যদি সেই ভিডিঅ'টো লাগে মানে মহম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লামৰ যে ২৭ বছৰে যিটো টাইম ট্ৰেভেল হৈছিল, মানে ফিজিকেল জীৱনত যিটো টাইম ট্ৰেভেল হৈছিল, সেইটো ভিডিঅ' যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। তো আজিলৈ ইমানেই। খুদা হাফিজ, জয় অসম।